Hello everyone, welcome back to my channel. আৰু আজি শিৱসাগৰত নতুনকৈ আজি বুলি নহয় আচলতে খোলা হ'ল KFC খুলিছে। সো মই আৰু বেষ্টি আৰু তাইৰ লগৰ কেইজনীমান হেতি আজি আমি তাত যাওঁ বুলি ভাবিছোঁ। তো আজি হৈছে শনিবাৰ আৰু মোৰ চুলিয়ে তিতিয়ে আছে, পটাপট ওলাই মেলি ৰেডি হৈছোঁ। এয়া আইলাইনাৰ লাগি গৈছে, ওলাই মেলি ৰেডি হৈছোঁ। তো মই যাম আৰু কি কৰিম আপোনালোকক দেখাই থাকিম। KFC খানানো কেনেকুৱা হয়, কি হয়, এইবিলাক দেখাই থাকিম বুলি ভাবিছোঁ। সো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ব'লক ষ্টাৰ্ট কৰিছোঁ। এয়া পামচুৰ পিন্ধিছোঁ আৰু জোতা পিন্ধিম বুলি ভাবিছিলোঁ, বাট গৰমত কাৰণে পামচুৱে পিন্ধি দিছোঁ। আৰু এয়া গগলছ পিন্ধি যাম, ইমান গৰম। সো গগলছ পিন্ধি যাম বুলি ভাবিছোঁ আৰু তো এয়া পামচু পিন্ধিলোঁ, চুলিবোৰ বান্ধি ল'লোঁ, নহ'লে মানে ইমান বেয়া হয়। ক'ৰবালৈ যাব সময়ত চাবচোন চুলিবোৰ এনেকুৱা বেয়া হৈ যায় নহয়। তাতে মইতো আজি মূৰো ধুই দিলোঁ, মূৰ ধুলেতো আৰু অৱস্থা আৰুৱে বেয়া হৈ যায়, আৰু এনেও চুলিবোৰ লগ নিদিয়েই। তো বান্ধি ল'লোঁ এতিয়া অলপ এটলিষ্ট ভাল লাগিছে আৰু ফটো উঠিব লাগিব নহ'লে ফটোবোৰতো একদম বহুত খাৰাপ আহি যাব। চ' চুলিখিনি বান্ধি ল'লোঁ। তো মই এনেকৈ গৈছিলোঁ, চাওকচোন বাৰু কেনেকুৱা লাগিছে। এতিয়া মই অকলে ওলাই গৈ আছোঁ আৰু এতিয়া ছানগ্লাছ পিন্ধি মেলি কেনেকুৱা লাগিছে ক'ব দেই। একদম জন্তুজনী গোটেই নিচিনা লাগিছে নি ক'বচোন। বেটেৰী নাই, দূৰ তাক বেটেৰী নাই, বাট চাই আছোঁ, ৰৈ আছোঁ। এতিয়া ইজনীটো লগৰজনী আহি পালেহিয়ে, মই চাই আছোঁ এতিয়া বেটেৰী পাওঁ নে নাপাওঁ, বাট নাই পোৱা। চাওঁচোন কি হয়, অলপ দেৰি ৰৈ চাওঁ। ফাইনেলি 15 মিনিটছমান ৰোৱাৰ পিছত বেটেৰী পালোঁ আৰু এয়া মই গৈ আছোঁ। আৰু STC ওচৰতে আছে KFC। চ' পালোহি US পিজ্জাৰ ফ্ৰণ্টত। এয়া KFC মই পালোহি। যিমানহে গাড়ী পাৰ হ'ব পৰা নাই। পটকৈ পাৰ নাই হোৱা, অলপ দেৰি ৰৈ দিছোঁ, গাড়ী মটৰ চাই লৈছোঁ। একোতো জল্দি নাই ন, লাহে ধীৰে আৰু। চ' এতিয়া ভিতৰলৈ যাম, ওপৰলৈ উঠি পেলাই যাম আৰু এয়া ষ্টেপখিনি আছে। আচলতে এইটো আগতে এটা মল আছিলে, ফেমিলি মাৰ্ট বুলি। তো মলটো বন্ধ হৈ গ'ল আৰু সেই ঠাইতে মানে এতিয়া KFC খুলি দিছে। US পিজ্জা একদম ফ্ৰণ্টতে আছে। আৰু সিহঁতি চব বহি আছিলে, ব্লগ কৰোঁ বুলি চব লুকাইছে। চব কলেজৰ বা এনেকুৱা ফ্ৰেণ্ডেই হয় চব। তো এইটোৱে হয় KFC। সেইটো ছাইডে অৰ্ডাৰ দিব লাগে, ফ্ৰণ্টৰ ছাইডটোত। সিহঁতে চব কথা পাতি আছে, মই অলপ দেখাইছোঁ। এইখন বিল হয়, বিলটো মানে ফাৰ্ষ্টেই দি দিয়ে মানে। আৰু এয়া আছিল খানাটো খাই ভালেই লাগিলে, বেয়া লগা নাই, বাট বাৰ্গাৰটো খাই একদম বেয়া লাগিলে। তো এয়া দেখাই দিছোঁ, এইফালে ৰাইট ছাইডে অৰ্ডাৰ, পিকআপ আৰু ডেলিভাৰী। চব ছাইডে আপোনাৰ ওচৰলৈ কোনো মানুহ নাহে, নিজে যাব লাগে। তো এইটো ছাইডে ৱাছৰুম আছিলে, দেখাই দিছোঁ আৰু। এয়া আছিলে বাৰ্গাৰটো মানে একদম ঘটিয়া বুলি ক'ব লাগিব। 159 ৰুপিজ লৈছিলে মে বি, বাট একদমেই ভাল নহয়। কিবা মানে লাই শাক এসোপা খাই থকা নিচিনাই লাগিলে। ভিতৰত মাংসটো দিছে, একো মছলা নাই, একোৱেই নাই। খাই হৈ গ'ল, এতিয়া ওলাই আহিছোঁ আৰু আমি। আৰু যাবলৈ লৈছোঁ মোৰ আৰু এজনী ফ্ৰেণ্ড, স্কুলৰ ফ্ৰেণ্ড, তাইৰ ঘৰলৈ যাব লৈছোঁ। ওচৰতে আছে, তাইৰ ঘৰলৈ যাব লৈছোঁ। এয়া খোজকাঢ়িয়ে গৈছোঁ আৰু দুইজনী। আৰু বাটতে কাক লগ পালোঁ জানে? হয়, কালী পূজা আছিল যে, সেই কালী পূজা কালী মাক উটুৱাবলৈ লৈ গৈছিলে মানে। এয়া আশীৰ্বাদ এটা পালোঁ বুলি ধৰিছোঁ আৰু। চ' খোজকাঢ়ি আহি দুজনী HDFC বেংক পালোহি, ওচৰতে আছে। তাইক লগ কৰিবলৈ বুলি দুজনী আহি পালোহি আৰু। তাইৰ ঘৰত ইমানটা ব্লগ নকৰোঁ, এনেই অলপ দেখাই দিম আৰু বাছ। এনেই দেখাই দিম, বৰ বেছি ব্লগ নকৰোঁ। এনেই যদি কিবা থাকে সেয়াই দেখাম বুলি ভাবিছোঁ। তাইক অলপকৈ দেখাই দিম বা ফটোকে দি দিম, চাব আপোনালোকে। হয়তো কোনোবাই চিনি পাবও পাৰে। তাই খুব ধুনীয়া গান গায়। আৰু এটা প্ৰগ্ৰেম আহিছিলে তুমি আৰু মই বুলি, তাই তাত পাৰ্টিচিপেটো কৰিছিলে। বৰ ধুনীয়া গান গায় তাই। তাইৰো এটা চেনেল আছে,
ৰাজশ্ৰী, আচলতে তাইৰ নামটো ৰাজশ্ৰী হয়। এয়া আগফালে দোকান আছে আৰু দোকানৰ ভিতৰেদি সোমাই যাব লাগে। এয়া গৈ আছোঁ। লগতে ওলমি এইটো অলপ আনকমন বস্তু পাইছোঁ। সিহঁত দুজনীয়ে কথা পাতি আছে আৰু মই এইটোকে ভিডিঅ' কৰি দিছোঁ। সিহঁতক তোলা নাই আৰু অলপ মানে স্পেচ দিছোঁ। সৰু সৰু শিলগুটিৰ নিচিনা হয়, সজাই থৈছে, বৰ ধুনীয়া লাগিছিলে। আৰু এয়া পটককৈ মই অকণমান দেখুৱাই দিলোঁ আৰু এয়া সিহঁতৰ লগত ফটো। চ' ঘৰ আহি পালোহি আৰু সেই একেই মূৰটো ধুই দিলোঁ যেতিয়া মানে চৰ্দিটো আকৌ লাগিছে। এয়া পিল লৈ আহিছোঁ, টেবলেট খাওঁ আৰু অলপ ৰেষ্ট লওঁ বুলি ভাবিছোঁ। ফটোখিনি পোৱা নাই, পালে মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ফটোখিনি। চ' ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টি কেনে পালে নিশ্চয় জনাব। চ' টিল দেন, টাটা।